Hello guys, welcome back to my YouTube channel. So guys, I have murder pa nam doing hai. Ngoluk ka missing dolu lok. Ramdon nam dolu lok Biguram taku kumam longe pora po ukto. So guys, buluk ka badu gasor document poisa pati donam tina mokom sin lapu mo pusuto mamla olok ka buluk ka goru hal kogela gul lok ka zamanam poisa ngam milaila lenam 3 lakh ko ukte tom dak. So guys, umuda kapil ukpa nam bikan odok kinnam laga pe. Doidem kinnam laga pe buluk lusuna magam ko tatpotok. Sabi na ito na. Basta ka pinatapag ka lang kayo. Jangan report dan video boleh sih. Rara tu. Ada, okay, ini kita ni, kalau apa ni? Apa yang memang kau main dengan? Paisa ako lang. Paisa dia kau kau. Romo orang kaya. Paisa na ako pang ako pang. Itu kita ekor biasa, luar biasa. আমাৰে আছিলে আমি ধান কাটিব গৈছিলো পুৰা জ্বলিলে আমাৰতো সব জ্বলিলে একো নাই আৰু এতিয়া কিবা ঘৰত পইচা পাতিও আছিলে গৰু বেছি কিনি থৈছিলো 1 লাখ 2 লাখ মান আৰু আমাৰ গোটৰ পইচাও আছিলে এনে কামত ইউজ কৰিম বুলি থৈছিলো এতিয়া একো নাই ডকুমেন্ট সব চুই দিলে একো বচাব নোৱাৰিলো একো কাপোৰ সব চাউল ধান সব একো নাই এতিয়া কাঁহী বাতিও সব জ্বলি দিলে আমাৰ একো নাই এতিয়া কেনেকৈ থাকিম আমি এতিয়া নাই এতিয়া ঘটনাটো ঘৰত কোনো মানুহ নাছিলে গোটেইবোৰ ধান পথাৰ খেতি পথাৰত গুচি গ'ল তাৰপিছত মানে মানুহ নাছিলে তেতিয়া হঠাৎ মানে উৱা লাগিলে মানুহৰ চিঙৰবাকো ধৰিলে চিঙৰবাকো কৰিলে তাৰপিছত মানে আমি দৌৰি আহি দেখিছোঁ মানে ঘৰটো মানে ওপৰৰ পৰা আৰম্ভ হৈছে জ্বলাটো তাৰপিছত গোটেইকেইটা গাঁৱৰ মানুহ আহিছে তাৰপিছত একো বচাব পৰা নাই গোটেইকেইটা জ্বলি কিনি একদম মানে গোটেই ৰাগ য'ত যি আছিলে ঘৰৰ মানে সা সম্পত্তি এটা পইচা কেছতো আছিলে পইচা গোটেইকেইটা জ্বলিলে তাৰপিছত মানে গোটেই ডকুমেণ্ট যিমান আছিলে গোটেইবোৰ জ্বলি গ'ল যি সম্পত্তি আছিলে এটাও মানে বচাব পৰা নগ'ল সেইটো দুৰ্ভাগ্যজনক তাৰপিছত গোটেই ৰাইজে আহি কিনি কিবা কৈছে ৰাইজে উপায় নাই ফায়াৰ ব্ৰিগেডক মাতিছে ফায়াৰ ব্ৰিগেডৰ ৰেছপন্স কৰা নাই ইমান সোনকালে গতিকে মানে ফায়াৰ ব্ৰিগেডো বহুত দেৰি হৈছে কিন্তু দেৰি হ'লেও আধা ঘণ্টামানৰ পাছত আহিছে ফায়াৰ ব্ৰিগেড কিন্তু মানে আহি কিনি ইয়াত মানে সহায় কৰিছে লাষ্টত যিটো মানে আধা পুৰা অৱস্থাত ফায়াৰ ব্ৰিগেডে গোটেইকেইটা জুইটো দমাবলৈ সক্ষম হৈছে এইটোতো বহুত মানে হিচাপ কৰিব নোৱাৰি কেছ পইচা আছিলে 2 লাখ টকাৰ কেছ পইচা আছিলে গৰু বেছি কিনি কেছ পইচা থৈছিলে বুলি কৈছে কিবা এটা কামৰ কাৰণে এইটো বস্তুটো গোটেইটো জ্বলি গ'ল মাত্ৰ কিছুমান মানে অলপ মানে এনে 1-2 হাজাৰ টকামান তেনেকৈ এটা মানে বচাব পাৰিলে এইটো ভিতৰৰ পৰা মানে এইটো ট্ৰাংক বক্সত মানে ৰাখিছিলে সেইটো মানে যেনে সেইটোকে বচাব পাৰিলে তাৰপিছত একো বস্তু বচাব পৰা নাই গোটেইটো খতম এইটো জুইটো ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে হ'ব মানুহ নাছিল ওপৰৰ পৰা মানে আমি যেতিয়া মানে গৈছোঁ মানে দৌৰি আহি দেখিছোঁ এইটো ওপৰৰ পৰা জুইটো চলি আছে এইটো আৰম্ভ হৈছে ওপৰৰ পৰা মানে জুইটো তললৈ নামিছে গতিকে এইটো ইলেক্ট্ৰিক কাৰেণ্ট ডাইৰেক্ট ইলেক্ট্ৰিক কাৰেণ্টৰ পৰা এইটো হৈছে